হেল্ল' এভৰিৱান, আজি শিৱৰাত্ৰি উপলক্ষে মই যাব ওলাইছোঁ নুমলীগড় বাবা থানলৈ। যিহেতু বহুত পুৰণি থান, সেইবাবে তালৈকে ওলাইছোঁ। এয়া নুমলীগড় বাবা থান পালোহি। এয়া দেখিছেনে, ভক্তৰ অকণমান ভিৰ, মানে ভৰি দিবলৈকে জেগা নাই। আপুনি খোজ নাকাঢ়িলেও হ'ব, আপোনাক লৈ গুচি যাব। এয়া দেখিছেনে কিমান মানুহ হৈছে। বাৰু যেনে তেনে চাকিগছ জ্বলাবলৈ বুলি আগবাঢ়ি গৈছোঁ আৰু। এইফালে আকৌ চাকি জ্বলাবলৈও লাইন পাতি জ্বলাব লগা নিচিনা হৈছে। চাকি দিবলৈও অলপো ঠাই নাই। তথাপিও নিজৰ বাবে অকণমান ঠাই উলিয়াই চাকি কেইগছ জ্বলালোঁ। বাৰু নিজৰ বাবে জ্বলোৱা নাই, সকলোৰে বাবে জ্বলাইছোঁ। এয়া দেখিছেনে, নিজৰ ঘৰৰ পোহনীয়া ভাটৌটোকো লৈ আহিছে, কাকো এৰি থৈ অহা নাই। এয়া ঢেৰ মানুহ হৈছে আৰু মূল দুৱাৰৰ সন্মুখততো ক'বই নালাগে, ভৰি খোজ দিবলৈ দৰকাৰ নাই। ঠেলি হেঁচি এয়া মূল পানী ধূপ দিয়ে সকলো মোৰ থাপনাত পালোগৈ। আৰু তাতো সেৱা চেৱা কৰি সেয়া আমি দুইজনী ওলাই আহিলোঁ। এয়া গণেশ মন্দিৰ আছে কাষতে, তালৈও আহিলোঁ, তাতো সেৱাভাগ জনালোঁ। এয়া ওপৰৰ পৰা অকণমান ভিডিঅ' কৰিছোঁ, দেখিছেনে কিমান মানুহ হৈছে, মানে হিচাপ কৰিব নোৱাৰা আৰু। বাৰু ফুটলগুণ লৈ নিজকো অকণমান চেহেৰাটো চাই এইবাৰ ভাবিলোঁ যে মেলাকে উপভোগ কৰোঁ। মেলানো কি, আমাৰ ডাঙৰ মানুহৰ কাৰণে একোৱেই নাই। এয়া বৌ একদম মহাশিৱৰাত্ৰিৰ ফুটচুট লৈ ল'লে আৰু আমিও ঘৰমুৱা হৈ এয়া ঘৰৰ ওচৰতে শিৱৰাত্ৰি পালন কৰিছে, তালৈকে আহিলোঁ। এয়া তাৰে প্ৰসাদ।